নমস্কাৰ ধাৰাসাৰ বৰষুণ দি আছে বাহিৰত বানপানী কি কম আৰু আপোনালোকে চাওকচোন এনেকুৱা অৱস্থা হৈছে আমাৰ গাঁওখনত বাকি বাদ দিছো আহক আজি নতুন কাপোৰ দেখুৱা আপোনালোকক বঢ়িয়া বঢ়িয়া আজি কি দেখুৱা বাৰু বহুত কাপোৰ আছে কি কাপোৰ দেখুৱা মই তাকে চিন্তা কৰি আছো আজি পাজক জোৰাই দেখুৱাও নেকি এইফালে চাওক বঢ়িয়া বঢ়িয়া কালাৰত মজা কালেকশন পাজক জোৰা আছে বিভিন্ন কালাৰত আছে বঢ়িয়া সুন্দৰ চিপকি এ চাওক বলক আজি পাজক জোৰা চাও ধেমাজিৰ মাটি হালত পোৱা চাওক ধুনিয়াকে মই মেলি দিলু কাপোৰ কেজুৰ বহুতেই ধুনিয়া কালাৰ কিটা আপোনালোকে এবাৰ চাওকচোন ভালদৰে কালাৰ কিটা এজুৰে ধুনিয়াকে এক ৰাউন্ড মাৰি দিয়া খুবেই বেছি ধুনিয়া কালেকশন আছে আমাৰ লগত আপোনালোকে যিবোৰ কালেকশন বেলেগত নাপাব হেবোৰ আমাৰ ইয়াতে পাই যাব খুবেই ধুনিয়া পিংক কালাৰটো আছে আপোনালোকে চাব পাৰে ৰঙাত আছে পিংকত আছে ব্লু আছে গ্ৰীন আছে মুঠতে বহুত কেটা কালাৰত আপোনালোকে পাই যাব পাজক জোৰা ধুনিয়া ডিজাইনত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এটা নম্বৰ আছে আমাৰ স্ক্ৰিনত সেই নম্বৰটোত আপোনালোকে মেছেজ কৰিব ধুনিয়াকে যদি আপোনালোকে ফটো বিচাৰে আমি ফটোও দেখুৱাই দিম কিন্তু আপোনালোকে ভিডিওটো চাই থাকক মই এতিয়া ধুনিয়াকে খুলি এজুৰেকে আপোনালোকক দেখুৱাম আৰু ভিডিওটো চাই থাকিব অৰ্ডাৰ কৰক নকৰক হেতু পাছৰ কথা বাৰু ভিডিওটো আপোনালোকে চাওকচোন লগতে সাবস্ক্ৰাইব কৰিব লাগে একেবাৰে নাপাহৰিব যদি ফেসবুকত চাইছে তেতিয়া হলে ফলো কৰিবলৈ নাপাহৰিব মনোজ ভাই ফেশন এই জোৰ চাওক প্ৰথমতে এজোৰ মই খুলি দেখুৱাই দিছো এখন আছে সাদৰ ব্লু কালাৰত লগতে ইয়াত ইয়েলো কালাৰটো এড কৰা হৈছে ব্ল্যাকটো এড কৰা হৈছে খুবেই বেছি ধুনিয়া কাপোৰজোৰ বহুত বেছি ভাল লাগিছে নৰম কাপোৰজোৰ পাতল কাপোৰজোৰ গৰমত পিন্ধিবলৈ আপোনালোকে খুবেই বেছি সুখ পাব আৰু আৰাম পাব আৰু ইয়াৰ যিজোৰ যিখন মেখেলা হেখনো মই ধুনিয়াকে আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাব পাৰে আমাৰ ইয়াতে নতুন কালেকশন আহি থাকে সপ্তাহত নতুন কালেকশন কিছুমান আহি থাকে আপোনালোকে চাই থাকিবৰ কাৰণে পেজটো ফলো কৰি ৰাখিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এখন আছে মেখেলাখন খুব ধুনিয়া কাপোৰজোৰ বহুতেই বেছি সুন্দৰ মৰম লগা কাপোৰজোৰ আৰু এটো হৈছে ব্লাউজৰ পিস মানে আপোনালোকে ব্লাউজৰ পিস মেখেলা খুব ধুনিয়াকে পাই যাব আৰু পাজক জোৰাত আপোনালোকে চাকচোন সুন্দৰ কালাৰ পাই যাব মনোজ ভাই ফেশনত এইয়া চাওক এটো হৈছে ব্লাউজৰ পিস খুব ধুনিয়াকে এটা ব্লাউজৰ পিস বঢ়িয়াকে ওলাই যাব এতিয়া আৰু এজোৰ দেখুৱাম নেক্সট এজোৰ ৰঙা হয় এজোৰ বহুতে বেছি ধুনিয়া কোনো এজোৰ মানে ক'ব নোৱাৰি যে ভাল লগা নাই বুলি গুটে কেজোৰে বহুতে বেছি সুন্দৰ আৰু মৰম লগা কাপোৰ কেজোৰ এজোৰ চাক ৰেড কালাৰত লগতে ইয়াত ব্লু আৰু হোৱাইট কালাৰটো ইয়াত এড কৰিছে খুব ভাল লাগিছে লগতে ফুলত যেটো ফুল বসা আছে ইয়াতে দেখিছেনে সেই ফুলটো আপোনালোকৰ ইয়েলো কালাৰ এড কৰা হৈছে আৰু লগতে গ্ৰীনো আছে খুব ধুনিয়া কাপোৰজোৰ এজোৰ এখন চাদৰখন দেখুৱাই দিলো আপোনালোকক মই কেৱল চাদৰখনে দেখুৱাই দিম কাৰণ চাদৰখন চালে মেখেলাখন নাচালে হৈ যায় খুব ধুনিয়া কাপোৰ কেজোৰ এজোৰ চাওক গুটে কেজোৰে ধুনিয়া বহুত আৰু বহুত ভাল মানে ঘৰত পিন্ধিবলৈ হওক বা ওচৰে পাজৰে কৰবালে যাবলৈ হওক পিন্ধি যাবলৈ খুব ভাল পাব আপোনালোকে আৰু সকলোৱে সুধিব যে ক'ত পালা কোপা লৈছা এইটো সুধিব এখন চালে আপোনালোকে নহয় জানো এটা নেক্সট আৰু এজোৰ দেখুৱাই দিও এইজোৰ অকমান ডিজাইনটো বেলেগ চাওকচোন আপোনালোকে ঘৰ ডিজাইনত ইয়াত ফুল তুলিছে ইয়াত আছে আপোনালোকৰ কলা কালাৰ ৰঙা কালাৰ ডিজাইনটোত লগোৱা হৈছে এইজোৰ চাওক এইজোৰ অলপ বেলেগ ডিজাইনৰ চাওক ফুলৰ ডিজাইনটো অলপ বেলেগ চাওকচোন আপোনালোকৰ যিজোৰে ভাল লাগিছে সেইজোৰে ল'ব পাৰিব আমাৰ সৈতে মেছেজ কৰিব পাৰিব মেছেজ কৰা নম্বৰটো আমি স্ক্ৰিনত দি ৰাখিছো হেতু হৈছে আমাৰ মেছেজ কৰিব পৰা নম্বৰ আৰু এজোৰ খুব ধুনিয়া ইয়াত কেছ বসা আছে খুব সুন্দৰকে হালধীয়া কালাৰত লগতে ব্ল্যাক কালাৰত এজোৰ চাওক খুব সুন্দৰ কালাৰটো এইখন চাওক চাদৰখন হয় এখন বহুতে ধুনিয়া খুব ধুনিয়া তাৰ পিছত নেক্সট এজোৰ দেখুৱা অলপ পিংক কালাৰটো আছে ইয়াতে পিংক কালাৰ বুলিয়ে কৈছো আৰু কাপোৰজোৰ পিংক হোৱাইট লগতে ব্লু এজোৰ চাওক চাদৰ হয় এয়া চাওক এইজোৰৰ ডিজাইনটো অলপ বেলেগ আপোনালোকৰ যেজোৰ ভাল লাগিছে মেছেজ কৰিব মই এতিয়া অকমান ওপৰে দেখুৱাই দিও কাৰণ খুলি দেখুৱালে দীঘল হৈ যায় ভিডিওটো কিছুমানে বৰো পাই যাব পাৰে হেতু কাৰণে মই ওপৰে দেখুৱাই দিছো আপোনালোকে কেৱল ডিজাইনটো চাওক আৰু এজোৰ দেখুৱাইছো এজোৰ চাওকচোন খুব ধুনিয়া কাপোৰ কেজোৰ আপোনালোকে পছন্দ কৰক মই গুটে কেজোৰ খুলি নেদেখুৱাও আৰু কাৰণ খুলি দেখুৱালে বহুত দীঘল হৈ যাব ভিডিওটো কিছুমানে হয়তো বৰো পাই যাব
আপোনালোকে ওপৰতে পচন্দ কৰক। যদি ফটো লাগে তেতিয়াহ'লে ফটো ধুনীয়াকৈ পঠিয়াই দিম আপোনালোকৰ হোৱাটছআপত। আপোনালোকে হোৱাটছআপ কৰিব আমাক। এইযোৰ চাওক, খুব ধুনীয়া এইযোৰো। মুঠতে গোটেইকেইযোৰ কাপোৰেই ধুনীয়া বহুত, ক'বলৈ কোনো ভাষা নাই যে বেয়া লাগিছে বুলি বা বেলেগ কিবা। বহুত ধুনীয়া কাপোৰকেইযোৰ চাওকচোন। এইযোৰ আপোনালোকে ভালদৰে পচন্দ কৰক, ভালদৰে চাওক। আৰু আমাৰ পৰা আপোনালোকে বহু ধৰণৰ কাপোৰ পাব। আপোনালোকে মেছেজ কৰিলেই হ'ল কেনেকুৱা ধৰণৰ কাপোৰ লাগে। টচৰ কাপোৰেই হওক বা মুগাই হওক বা পাটৰে হওক বা মিচিং যোৰাই হওক, যি লাগে আপোনালোকে সেইটোৱে পাব। মেছেজ কৰিলেই হ'ল, আমি ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছত পঠিয়াই দিবলৈ পাৰিম খুব সুন্দৰভাৱে। আপোনালোকে চাই যাওক আৰু পচন্দ কৰি যাওক কোনযোৰ ভাল লাগিছে। পাজক যোৰা, সুন্দৰ সুন্দৰ পাজক যোৰা মনোজ ভাই ফেশ্বনত এভেইলেবল আছে। এয়া চাওক, খুবেই বেছি সুন্দৰ কাপোৰকেইযোৰ। এয়া চাওক, এইযোৰ চাওক। তাৰপিছতে নেক্সট আৰু এযোৰ আহি আছে, এইযোৰ চাওক। আৰু এইযোৰ চাওক, আৰু এইযোৰ আছে চকলেট টাইপত কালাৰত, এয়া কফি কালাৰত। আৰু এযোৰ আছে চকলেট কালাৰত, এইযোৰ চাওক। মুঠতে যিযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ সৈতে মেছেজ কৰিব। আমি ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছত পঠিয়াই দিবলৈ পাৰিম। খুব ধুনীয়া। ভাগৰ লাগি গ'ল কয়। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। নেক্সট ভিডিঅ'ত মই ধুনীয়া ধুনীয়া মিচিং যোৰা লৈ আহিম আপোনালোকৰ বাবে দেখুৱাবলৈ। অহা সপ্তাহ আহি আছে নতুন কালেকশ্যন, বঢ়িয়া বঢ়িয়া মজা মজা কালাৰত, মজা মজা ডিজাইনত দেখুৱাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফ'ল' কৰি দিব।